হেল্ল' এভৰিৱান, গুড মৰ্ণিং, নমস্কাৰ। সকলোলৈকে সুপ্ৰভাত জনাই মই পৰিণীতাই মোৰ এটি নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এতিয়া বাজিলে 7:30। মই গা পা ধুই মানুহজনক খুৱাই বুৱাই পঠালোঁ। এতিয়া ভাবিলোঁ মই ভিডিঅ'টো আৰম্ভই কৰি দিওঁ। আজি দিনটোনো মই কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকক দেখুৱাই যাম। আশা কৰোঁ আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাই ভাল পাইছে আৰু এইটো যেন আঁকোৱালি লৈ ভাল পায় আপোনালোকে। তেন্তে বলক মোৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এতিয়া বাজিলে 9টা আৰু মই যাবলৈ ওলাইছোঁ এফালে। বলক তেন্তে ক'ত যাওঁ কি কৰোঁ আপোনালোককো দেখাই যাওঁ। লেটছ গো। এতিয়া আমি ঘৰৰ পৰা ওলাইছোঁ, গাড়ীত উঠি ল'লোঁ আৰু আমাৰ লগত আছে এয়া আমাৰ অকণমানি চুনচুনি আৰু লগতে চুনচুনিৰ দাই। এয়া পাছফালে আমাৰ খুৰী, বৰমা আৰু মামী। আমি সকলো এতিয়া গৈ আছোঁ নাজিৰালৈ বুলি। এয়া চেপনৰ বাগিচা। আমাৰ নতুন ড্ৰাইভাৰ দেই। চলোৱা চলাই দেখাই দিয়া। পিপিত নেখাওঁ, পিপিত কৈ দিয়া। আমি নাজিৰা টাউন পাই গ'লোহি। চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। অকণমান আছে এয়া তেওঁলোকো আহি আছে বাইদেউহঁতৰ ঘৰলৈ। এতিয়া আমি পাইছোঁহি আৰু এইটো পাই গ'লোহি। মানুহ আহিলে।
বহিব এতিয়া
আমি আহিছিলোঁ আজি নাজিৰালৈ বাইদেউহঁতৰ ঘৰত বিয়া বুলিয়ে ক'ব লাগিব। তুলনি বিয়াৰ আজি 4 দিনীয়া ধোৱা আছিলে, সেইবাবে আহিলোঁ পৰিয়ালৰ লগত। তাৰপৰা এতিয়া যাম আৰু ঘৰলৈ উভতি পেলাই। আজি বিয়াৰ সেয়া অলপ আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ। তুলনি বিয়াৰ আমি 4 দিনীয়া গা ধোৱানো কেনেকুৱা নিয়ম কৰোঁ সেইখিনি আপোনালোকক অকণমান দেখাওঁ। চব জেগাত বেলেগ বেলেগ নিয়ম, আমাৰ ইয়াতনো কেনেকুৱা নিয়ম আপোনালোককো অকণমান দেখাওঁ বুলি ভাবি পেলাই মই ভিডিঅ'টো বনালোঁ। আৰু সেয়াই আৰু এতিয়া ঘৰলৈ যাবগৈ লাগিব, যাবলৈ হৈছে আৰু। চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে। আমি আহি নাজিৰা টাউন পালোহি, এতিয়া আমি গৈ আছোঁ ঘৰলৈ। এখন ঠেক দলং ন? বকতা ইমান ধুনীয়া লাগে ন বাগানখিনি, বহুত ধুনীয়া গোন্ধ আহে। কেজি কেনেকৈ গাহৰি? আপোনাক কেজি ল'লে 380 হ'ব। 80, 380। আজি কিহে খাবা ভাতটো? লাই আৰু গাহৰি। আমাৰ জেগা মৰাণ টাউন। এয়া আমাৰ মৰাণৰ হনুমান মন্দিৰ। কৃষ্ণ জয় শ্ৰীৰাম। এয়াও লগতে আমাৰ হনুমানজী আছেই। এইখিনিতে আমাৰ মৰাণৰ একদম ফেমাছ গাখীৰ চাহ তুলনদাৰ তাত। আপোনালোকে খাই চাব, এনেকুৱা মজা বনাই। তেল ডিপু ফ্ৰণ্টত আছে। এইখন অশোক লেলেন। পিছে গৈ আছো, এইফালেদি আমাৰ যায় ডিব্ৰুগড় আৰু এইফালেদি যায় নাহৰকটীয়া। এতিয়া আমি যাম ডিব্ৰুগড় ৰাস্তাত। এইখন আমাৰ মৰাণ থানা। এইটো আমাৰ মৰাণৰ চিনেমা হল। এইখন হৈছে আমাৰ বিশাল মেগামাৰ্ট, মৰাণৰ এখন বিশাল মেগামাৰ্ট। আৰু সেইফালে আছে 99 মাৰ্কেট। যোনসকল নাই অহা মই তেওঁলোককে দেখাই দিছোঁ আৰু মৰাণখন সৰু সুৰাকৈ। পিছে গৈ আছোঁ এতিয়া আমাৰ ঘৰলৈ, আপোনালোকক দেখাই যাম, চাই থাকক আপোনালোকে। আমি পাই গ'লোহি আমাৰ গলিটো। এইটো হৈছে বৰাহন্দাই মৰাণ কমাৰ্চ কলেজ। এইটো ৰোডতে আমাৰ ঘৰ। বলক আপোনালোকক দেখাই দিওঁ। এতিয়া আমি আমাৰ ঘৰ পাই গ'লোহি। এইটো আমাৰ ঘৰ। এয়া আমি ঘৰ পাই গ'লোহি, চাই থাকক। ঘৰ আহি সোমালোঁ, তাৰপাছত কাপোৰ সলোৱাই নহ'লে, যিহেতু খুৰীহঁত যাবগৈ মোক থ'বলৈ সোমালে আৰু তেওঁলোকে ভাত খাই যাব। গাহৰি লৈ আহিছোঁ, এতিয়া মই বনাই আছোঁ। এয়া মই গাহৰিখিনি বইল কৰি ল'লোঁ আৰু লাই শাকখিনি ভালদৰে চাফা কৰি টুকুৰা কৰি ৰাখিছোঁ। আৰু তাৰ লগত দিবলৈ আলুখিনি মই ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত এতিয়া এয়া বিলাহীখিনি মই আগতে তেলত দি লৈ ধুনীয়াকৈ ভাজি লওঁ। তাৰপাছত গাহৰিখিনি দি দিম। গাহৰিখিনি দেখি কেনেকুৱা লাগিছে বাৰু? বিলাহীৰ লগত গাহৰি, তাৰপাছত দিম লাই শাক।
হৈ গৈছে আৰু মোৰ কাৰ খাওঁ খাওঁ লাগিছে বাৰু মোক কমেণ্টত জনাব। মাংস ভাতটো কেনেকুৱা হৈছে? মজা মজা। তুমি একদম থাল চুচি চুচি খাইছা নি? অঁ কোৱাচোন খাই পেলাই। ইমানকে কৈছা যে ভাত নোসোমাব অঁ নোসোমাব নি? এতিয়া বাজিলে 8টা আৰু মই খুৰীহঁতক ভাত পানী খুৱাই পঠালোঁ। তেওঁলোক গ'ল, ময়ো ফ্ৰেছ হৈ ল'লোঁ। তাৰপাছত এতিয়া আমিও ভাত খাই শুব লাগিব। সেইবাবে ভাবিলোঁ ভাত খোৱাৰ আগতে মই ভিডিঅ'টো সামৰি লওঁ। তেনেহ'লে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব আৰু আশা কৰোঁ আপোনালোকে ভাল পালে। আৰু যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যোনসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি পেলাই অল কৰি দিব। আপোনালোকে ন'টিফিকেশ্যন পাই থাকিব। তেনেহ'লে আজিলৈ বাই বাই, গুড নাইট।